Hey dosto, welcome back to my channel. আজি গৈ আছোঁ এটা ঠাইলৈ মানে আপোনালোকক দেখাওঁ মই ক'ত দৌৰোঁ কি মজা জেগা মানে আপোনালোকে প্ৰকৃতিৰ ওচৰত গৈ কিনে মানে শান্তি পাই যাব এনেকুৱা টাইপৰ মানে দেখিলে মানে পূৰা দৌৰ লাগি যাব এনেকুৱা টাইপ তো এয়া আমাৰ লগত কেনেডি আছে ইও দৌৰিব বেলেগ জেগাত যাম আমি মানে প্ৰকৃতিৰ মাজত যাম তো তাতে দৌৰি কিনে জোচ যেনেকৈ আহে ইয়াত দৌৰিলে সেনেকৈ জোচ নাহে মেঘালয় বৰ্ডাৰ পিনে যাম আমি দৌৰিবৰ কাৰণে এতিয়া যোৱাকালি বৰষুণ দিছিলে তো আজি সেমেকা হৈ আছে ৰ'দ নাই তেনেকৈ নহ'লে কিমান কুঁৱলী হৈ থাকে কুঁৱলী দেখাম আহিব কুঁৱলী চাগে অলপ পিছত তো লেটছ ষ্টাৰ্ট দ্য ৰানিং এইখিনি জেগাত এটা ঝৰ্ণা আছে হা দেখাইছোঁ ঝৰ্ণাটো মাতটো শুনক এই পিনে আছে এইখিনি সৰু অলপমান ওপৰত আছে আৰু তো এনেকুৱা এতিয়া প্ৰকৃতিৰ মাজত দৌৰিলে কাৰ জোচ নাহিব হয় নাই তো আকৌ জোচ আহি গ'ল কোৱাৰ লগে লগে জোচ আহি গ'ল পূৰা আজি ফুটবল খেল এখন আছে সেইখনো চাব যাব লাগিব ভিডিঅ' বনাব লাগিব কেনেকুৱা হয় বাকী এইবোৰ চাওক কুঁৱলী আৰম্ভ হৈ গৈছে লাহে লাহে এনেকুৱা ৰাস্তাত বাইক চলাই আৰু মজা লাগে এনেকুৱা টাৰ্ণিং যেতিয়া থাকে পুৰা শ্বিলং লাগি যায় পুৰা ফিলিংটো আৰু যেতিয়া বৰফ দিলে মানালী দাৰ্জিলিং সেনেকুৱা লাগিব নে কি কয় এনেকুৱা জেগাত আৰু এটা ভাল লাগে চুনচান জেগা হয়নে নহয় চুনচান জেগা তো এই জেগাত এটা বস্তু কৰি ভাল লাগে আপোনালোকৰ নিশ্চয় ভাল লাগিব ইকো হয় ইকো দে I feel like I'm losing my mind. Is everybody in the world blind? Please, Lord, give me a sign, a sign. I feel like I'm losing my mind. Is everybody in the world blind? Please, Lord, give me a sign. দুৰ্গা মন্দিৰ চাগে আৰু তাৰপিছত এইটো হ'ল শিৱ মন্দিৰ নতুনকৈ বনাইছে বৰ ধুনীয়াকৈ বনাইছে দেই আৰু এইটো টাৰ্ণিং মজা টাৰ্ণিং আৰু এইটো এটা ঝিলৰ নিচিনা এটা আছে তো নতুনকৈ বনাই আছে তেওঁলোকে হোৱা নাই কমপ্লিট তাকে আৰু মানুহ অহা যোৱা কৰি আছে ওপৰত নিয়ৰৰ টোপালবোৰ টুপ হৈ পৰি আছে বৰষুণ পৰাৰ নিচিনা আজি আমি তাকে আলোচনা কৰি আহি আছোঁ মানে আজি ফগ নাই কালি বৰষুণ দিয়াৰ কাৰণে চব গুচি গ'ল নেকি নাজানো আৰু বাকী আমি উঠি আহি আছোঁ এইটো ৰাস্তাটো হিয়াৰ ইজ দ্য জংগল উই কেম এণ্ড এণ্টাৰ থ্ৰু দ্য জংগল হেল আই এম এন ইংলিছ মেকাৰ লাইট হিয়াৰ ইজ কমলা আই কেন প্লাগ ইন ইট and see the jungle. Wow, very sexy jungle. And see this I don't have wide angle camera. कितने के शूज है जानते हो 80,000 के शूज है 80,000 के तेरा घर जाएगा इसमें तेरा घर इसमें चले जाएगा पूरा এইখন পাহাৰত মানে কি আছে ফগ আছে আৰু যোনখন পাহাৰত মই দেখাই আছোঁ এতিয়া সেইখন আছে মেঘালয় বৰ্ডাৰ পালোহি আমি মেঘালয় বৰ্ডাৰ পালোহি তো এইখিনিত অলপমান আগত গ'লে নদীঘাট আছে নদী এখন আছে এইখন নদীখন বৈ আছে আপোনাক দেখাম গৈ কিনে পিকনিক স্পট হয় ইপিনে ভিতৰত আছে পিকনিক খাব পাৰি তাৰে ভিতৰত তাৰপিছত ইপিনে এখন খাল এটা এইটো আৰু এইখিনি জেগাত নেটৱৰ্ক নাপায় দেই যদি আহে পিকনিকত বহুত মানুহ আহে পিকনিকত ইয়াতে আহিব পাৰে তো গাড়ী চাৰি আছে তাৰপিছত এইবোৰ হ'ল চেগুন গছ ইয়াত পোৱালি খেলি আছে তো এইখন লোহাৰ গেট হয় বহুত পুৰণা হয় এইখনো তাৰপিছত কণদি এইটো নদীটোৰ নাম কি এইটো নদী মায়ং নদী এইখন নদীৰ নাম মায়ং নদী নদীঘাট বুলি কয় আৰু জেগাত প্লেচটো সেইটো ধুনীয়াকৈ এইটো তো এইখিনি হ'ল এইপিনে অসম এইটো নদীটো উমিয়াং লেকৰ পৰা বৈ আহিছে বুলি কয় উমিয়ামৰ পৰা মায়ং নদী নকয় মায়ং নদী বুলি কয় উমচাং নদী বুলি কয় বোলে
তো আমি এতিয়া আকৌ বেক টু হোম অসমত উই আৰ এণ্টাৰিং টু অসম তো এতিয়া সেই ৰাস্তাটো দি নাযাওঁ আমি মানে এতিয়া শ্বৰ্টকাট মাৰিম লাইফতো শ্বৰ্টকাট মাৰিব নালাগে তথাপিও কেতিয়াবা কেতিয়াবা ইম্পৰ্টেণ্ট এইবোৰ কমলা গছ এতিয়া কমলা নাই বাৰু এতিয়া ছিঙি লৈ গ'ল এনেকৈ অহা যোৱা কৰিব লাগে তো জোচটো বাঢ়ি থাকে ফিল্ডত হ'লে মানে এপাকে দৌৰি থাকিম মাথাই বেয়া হৈ যায় কিমান দৌৰি থাকিম এইটো এটা ট্ৰি হাউচ হিয়াৰ ইজ দ্য ট্ৰি হাউচ বজাৰ মাছ খোৱা বন্ধ কৰ খোৱা আৰম্ভ অঁ এনেকৈ পুলিচ চাকৰি পাই আৰ্মি চাকৰি পাই যা বজাৰ মাছবিলাক কি কৰে মানুহ গাত কমজৰি এই এইবোৰ চালানী মাছ এইবোৰ তো এইবোৰ মাছ খাব যদি নিজৰ পুখুৰী নাই বেলেগৰ পৰা চুৰ কৰি হ'লেও খাবহে লাগে কিন্তু যদি ধৰা খা কবি হেল্থৰ কাৰণে ভাল হেল্থৰ কাৰণে ভাল আপোনালোকে যদি নাজানে যে বেলেগ ইউনিভাৰ্চত কেনেকৈ যায় তো মই ইউনিভাৰ্চৰ পৰ্টেলটো মই আজি দেখা পালোঁ কোনটো চাব নেকি এইটো গোলকৈ দেখিছে সেইটো হ'ল ইউনিভাৰ্চেল পৰ্টেল সেইটো তো ইয়াতে আজি এখন টপাতলি ফিল্ডত আজি খেল হ'ব ফুটবল খেল ছোৱালী খেল হ'ব চাগে দেই ছোৱালী খেল বোলে তো যদি আপোনালোকে চাব খোজে তেনেহ'লে মোৰ কোনটো নংপো মেঘালয়া ভাৰ্চেছ তেজপুৰ মানে মেঘালয় আৰু তেজপুৰ ছোৱালী খেল বোলে যদি চাব খোজে তেতিয়াহ'লে মোৰ নেক্সট ভিডিঅ'টো অপেক্ষা কৰি থাকক ৱেইট ফৰ দ্য নেক্সট ভিডিঅ' আপকামিং ভেৰি চুন এইটো ফিল্ডটো পূৰা মানে ট্ৰেক বনাই থৈছে ইয়াতে ধুনীয়াকৈ লাইন চাইন পাৰি কেনে সেয়াই আৰু তো ভিডিঅ'টো এইখিনিতে শেষ কৰিম তো আশা কৰোঁ ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰি শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব শ্ব' চাম লাভছ নহয় লাভ